নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে বাৰু? মোৰ কিন্তু বহুত ভাল দেই। মই দাদা আৰু বা ভিনদেউৰ লগত ফুৰিবলৈ আহিছোঁ আৰু ক'ত ফুৰিবলৈ যাওঁ দেখাম আপোনালোকক। চাই থকা সম্পূৰ্ণ ভিডিঅ'টো মোৰ শেষলৈকে। মোৰ ভিডিঅ' চাই থকাসকলে কোনে কোনে ফুৰি ভাল পায় বাৰু? মই কিন্তু ফুৰি বহুত বেছি ভাল পাওঁ দেই। এয়া হ'ল দেৰগাঁও আৰু দেৰগাঁৱৰ পৰা আমি ক'লৈ আহি আছোঁ দেখাম বাৰু, চাই থাককচোন। আৰু সেইবাবে মোক ফুৰি ভাল পাওঁ বাবে বা ভিনদেউ ঘৰত ৰাখি নথয়, প্ৰায়ে ফুৰাবলৈ লৈ আহে আৰু এয়া আপোনালোককো দেখাম ক'ত ক'ত ফুৰিবলৈ যাওঁ, কি হয়। ইমান ধুনীয়া এখন গাঁও চাওকচোন, চাংঘৰ গাঁওখনত, মিৰি চাংঘৰ আৰু নদী, প্ৰায় জেগা আমি ফুৰিবলৈ আহিলোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আহি থাকোঁতে বাৰু ভালেই লাগিছিলে, ধুনীয়া পৰিৱেশ এটা পাৰ হৈ আহিলোঁ, কিন্তু আহি গালিহে শুনিলোঁ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ চিকাৰীঘাট, আৰু চিকাৰীঘাটত কোৱা শুনিছোঁ 2-3 মাহৰ আগত বানপানী হৈ গৈছিলে, সেইবাবে ইয়াত একো চাবলগীয়া একো নাই বৰ্তমান। আমি দুকপিমান ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ, তেনেকৈয়ে গুচি আহিলোঁ। কিন্তু বাই মোক গালিহে পাৰিলে বাৰু, জোৰ কৰি লৈ অহাৰ বাবে। ইয়াত একোৱেই, ইমান দূৰ আহি পেলাই যেতিয়া একো দেখা নাপাওঁ ন, সেইটো কাৰণে গালিটো শুনিবই লাগিব বাৰু। যদিও গালি শুনিলোঁ, বহুত বেছি এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিলে জেগা টুকুৰাত। আৰু চাই যাওকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ। অৱশেষত ঘূৰি ঘূৰি ভোক লগাত আমি কিবা এটা খাবলৈ সোমালোঁ, আৰু কি খাওঁ চাওকচোন আহক। নকৈছোঁহে আৰু, ইমান ধুনীয়া টেষ্টি এটা পিজ্জা খালোঁ আমি। এয়া পিজ্জা খালোঁ আমি কলেজ তিনিআলিত, গোলাঘাট কলেজ তিনিআলিত। আপোনালোক আহিব পাৰে, নতুনকৈ খুলিছে, বহুত বেছি টেষ্টি আছিলে, সঁচাই বহুত বেছি ভাল লাগিল খাই পেলাই। আৰু যদিহে মোৰ ভিডিঅ' চাই থকাখিনিয়ে মোৰ ভিডিঅ' সঁচাকৈ বেছি ভাল পায় চাই পেলাই, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে নতুনকৈ যিসকলে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খাই ওলাই অহাৰ পিছতে আমি আলোচনা কৰিলোঁ এতিয়া ক'ত যাব পাৰি, আৰু আমি এতিয়া গোলাঘাটতে থকা যমুনা পাৰ্কত যাম। চাওক যমুনা পাৰ্কখন আপোনালোকেও। মই যিহেতুকে ঘূৰি ভাল পাওঁ, আৰু সেইবাবে এনেকৈ ব্লগ দিওঁ সৰু সুৰাকৈ। আৰু নেক্সট টাইম আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। এতিয়ালৈ বাই বাই।